হেল্ল' নমস্কাৰ সকলোকে মই নিতাশ্ৰীয়ে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি বনাব ওলাইছোঁ বগৰী আচাৰ বগৰীৰ জ্বলা মিঠা আচাৰ তেন্তে ব'লক আজি একেলগে বনাওঁ বগৰীখিনি ভালকৈ ধুই কেইদিনমান ৰ'দাই একেবাৰে শুকানো কৰিব নালাগে এই দেখিছেনে এনেকুৱা হিচাপত ৰাখিব লাগে বগৰীখিনি তেতিয়া মানে খাবলৈ অলপ ভাল হয় আৰু এয়া বগৰীখিনি মই প্ৰথমতে ফুটাই লৈছোঁ তাৰপিছত এয়া দেখিলেনে গুড় আৰু এইফালে জলকীয়া আৰু জলকীয়াৰ গুটিখিনি মই উলিয়াই লৈছোঁ আপোনালোকে দিবও পাৰে তাৰপিছত এয়া প্ৰথমতে মই পাঁচফোৰণখিনি ভাজি লৈছোঁ ভালদৰে আৰু পাঁচফোৰণখিনি বৰ বেছিকৈও ভাজিব নালাগে অকল সেমেকা ভাৱখিনি যোৱালৈকে ভাজিব লাগে আৰু মছলাখিনি সদায় খুন্দনাতে খুন্দিব লাগে মানে বেছি মিহি কৰিলে বেয়া সেয়ে অকণমান গোটা গোটাকৈ ৰাখিব লাগে আৰু এইফালে প্ৰায় আধা কাপ জোখত তেল লৈছোঁ আৰু আপোনালোকে বেছিকৈও নল'ব কমকৈও নল'ব বগৰীখিনি চাই ল'ব সেই অনুযায়ী আপোনালোকে তেলখিনি দিব বেছিকৈ দিলেও আচাৰখিনি খাবলৈ বেয়া আৰু ইয়াতে পাঁচফোৰণ অকণমান দি দিছোঁ আৰু এইফালে জলকীয়াটো আপোনালোকৰ সোৱাদ অনুযায়ী দিব আপোনালোকে কিমানটো খাব পাৰে যদি আপোনালোকে বেছিকৈ খায় তেনে অকণমান বেছিকৈ দিব পাৰে তেতিয়া আচাৰটোৰ সোৱাদটো বেছি ভাল হয় আৰু এইফালে তেজপাত দুখিলা দি দিছোঁ তেলত তেজপাত দিলেও সোৱাদটো ভাল হয় আৰু তেলখিনি গৰম হ'লত ইয়াতে বগৰীখিনি দি দিছোঁ আৰু যিহেতু কেমেৰা ধৰা কোনো নাই এটা হাতে বগৰী আৰু এটা হাতে কেমেৰা লৈ পেলাই ভিডিঅ' কৰিছোঁ সেইকাৰণে অকণমান দিগদাৰ হৈছে দেখাবলৈ প্ৰায় সম্পূৰ্ণকৈ দেখাব পৰা নাই যদিও এয়া বগৰীখিনি দি ল'লোঁ আৰু এতিয়া বগৰীখিনি ভালদৰে ভাজি ল'ব বগৰীখিনি এনেকৈ তেলত অকণমান তেল সোমোৱাৰ পিছতে ইয়াতে গুড়খিনি এড কৰি দিব আৰু গুড়খিনি আপোনালোকে মিহি মিহিকৈ কাটি ল'ব এইখিনি গুড় কাটিবলৈ অকণমান দিগদাৰ হৈছিল যিহেতু গুড়খিনি অকণমান লেতেকা আছিলে সেইবাবে আৰু এইখিনিতে এটা ভুল হৈ গ'ল গুড়খিনি দিয়াৰ আগতে প্ৰথমতে নিমখখিনি দিব লাগিছিল কিন্তু সেইটোৱে মোৰ ভুল হ'ল আৰু নিমখ আৰু অকণমান মই চেনিও এড কৰি দিলোঁ আৰু এয়া দেখিছেনে খিনি পূৰা গলি যোৱাৰ পিছত এনেদৰে হৈ পৰিব আৰু বগৰীখিনি এনেকৈ গুড়ত সিজিবলৈ দিব অকণমান তেতিয়াহে বগৰীখিনিত ভালদৰে গুড়খিনি সোমাব অকণমান এনেকৈ লৰাই ভাজি ল'ব আৰু এইফালে খুন্দি ৰখা মছলাখিনি দি দিলোঁ মছলা মানে ইয়াত অকল পাঁচফোৰণখিনি আছে আৰু আপোনালোকে ইয়াত ইচ্ছা কৰিলে জলকীয়া গুড়িও দিব পাৰে আৰু এয়া দেখিছে আৰু এইফালে মোৰ আচাৰ হৈ গ'ল আৰু এয়া মই আচাৰখিনি নমাই থলোঁ আৰু এইখিনি মই এটা শুকান পাত্ৰত থৈছোঁ আৰু আপোনালোকেও তেনেকৈ শুকান পাত্ৰ এটাত থ'ব তেতিয়াহে আচাৰখিনি বহু দিনলৈ ভাল হৈ থাকিব আৰু আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব যদি ভাল পায় কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিব লগা ভিডিঅ'বোৰ আপোনালোকে পাই থাকে তেন্তে আজিলৈ বিদায়